অমূল্য বক্তব্য প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পদ্মবিভূষণ ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰ এগৰাকী মহান শিল্পী। গভীৰ অৰ্থপূৰ্ণ আৰু হৃদয়স্পৰ্শী গীত সুৰেৰে তেওঁ শ্ৰোতাৰ মনত এক ঝংকাৰৰ সৃষ্টি কৰে। তেওঁৰ উচ্চ মান বিশিষ্ট গীত আৰু লিখনিয়ে তেওঁক এক উচ্চ পৰ্যায়ৰ সাহিত্যিকলৈ প্ৰতিষ্ঠিত কৰে। আহকচোন আজি আমি ভাৰতীয় সংগীতৰ মুকুটবিহীন সম্ৰাট সুধা কণ্ঠৰ এটি গীত অসমীয়ালৈ যাচুপনাম মাদকতা এটি নৃত্য আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি নৃত্যৰ জৰিয়তে উপভোগ কৰোঁ। আৰু এয়া এতিয়া মঞ্চলৈ আহিছে আমাৰ বিদ্যালয়ৰ